India मेरी कौशल वीडियो पेंशन आसनी एकालीन साहाय्य আজি कार्बी आंलं वेस्ट कार्बी आंलं मिली 1444 महिलाবিলাক আজি বিধবা মহিলাবিলাকৰ কাৰণে 25,000 কৰি আজি আমি একালীন সাহায্য কৰা হৈছে। আমি कार्बी आंलं राइजर डॉक्टर हिमंत विश्व शर्मा डांगरिया धन्यवाद দিব লাগে। ইয়াত कार्बी आंलं बहुत মহিলাবিলাক আছে। আজি তাৰিখলৈ তেওঁলোকৰ চৰকাৰৰ পৰা কোনো সুবিধা পোৱা নাই। প্ৰথমবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বৰ চৰকাৰে 25,000 কৰি একালীন সাহায্য তেখেতসকলৰ কাৰণে আজি দিয়া হৈছে। তাৰ কাৰণে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ। আৰু লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যিবিলাকৰ বিধৱা হৈছে বিধৱা এপ্ৰিল 2019 পৰা নহয়, ইয়াৰ আগত যিবিলাকৰ বিধৱা আছে তেওঁলোকৰ যদি অৰুণোদয় স্কিম পোৱা নাই তেওঁলোকৰ কাৰণে অৰুণোদয় স্কিমত টপ প্ৰায়ৰিটি দিয়া হ'ব আৰু সকলো বিধৱাৰ কাৰণে অৰুণোদয় স্কিমৰ হোৱা ব্যৱস্থা কৰিব। লগে লগে তেওঁলোকে বিধৱা পেঞ্চনত মাহত 300 টকা তেওঁলোকৰ প্ৰত্যেক মাহত অৰুণোদয় আৰু 300 টকা বিধৱা পেঞ্চন মিলি 1550 টকা প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টত সোমাব। এনেধৰণৰ আঁচনি মহিলাবিলাকৰ দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতো আঁচনি দিয়া হৈছে। স্যার কিমান গৰাকী হিতাধিকাৰীক দিয়া হৈছে? আজি 1444 ইয়াত 500 প্লাছ আছে। ইয়াত টোটেল কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি 1444। ৰাজ্যৰ ভিতৰত কাৰ্বি আংলঙতে বেছি বিধৱা সংখ্যাটো বেছি, কি ক'ব? সংখ্যা অসমত 12,000 আছে। কাৰ্বি আংলঙত প্ৰায় 1444 প্ৰায়